চৰকাৰ আহক বেৰগাঁও সমষ্টিৰ পৰা 10জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা যাম বা বোকা দিল্লী নাগপুर কলাই আছে যাবা खुलुमबाय बयखौबो नोंथांमोना थाम्बनेल आरो इन्ट्र भिडिअ नायनानै मोनथिखाबाय बिटिसिनि बारग' चिफ मानगनाथ हाग्रामा महिलारि सारा गाव सरकाराव फैयोब्ला बेरगाव समष्टिनिफ्राय 10 जन सुइजारलेण्डआव बेरायनो लांगोन बिनि अनगायैबो बिटिसिनि बारग' चिफ मानगनाथ हाग्रामा महिलारि सारा खौरांगिरिनि सिगाङाव बिटिआरनि सीएम मानगनाथ प्रमद बर' सारनि हेंथायै इउजि ब्रह्म सारनि हेंथायैबो खौरांगिरिनि सिगाङाव गोबां बाथ्रा बुंदों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन भिडिअखौ जोबजासिम नायनानै लाग्रो भिडिअखौ जोबजासिम नायखांनायनि उनावहाय नोंथांनि गोसोआव मा साननाय सोमजिदों नोंथांमोना कमेन्टनि गेजेरजों फोरमायलायबानो जाबाय बेरगाव ब्लक कमिटि बिफेक दल हिसाबै जितु कर्मी सभा साक्सेसफुल कर्मी सभा হৈছে বুলি আমি ক'ব পাৰোঁ যেহেতু প্ৰত্যেক জাতি জনগোষ্ঠীৰ যেটো আমাৰ বিফেক দলৰ কৰ্মী সবে আহিছে আৰু আমি কৰ্মীসকলক সেইটোৱে জনাইছোঁ যে আমি যেহেতু সেপ্টেম্বৰ মাহত নিৰ্বাচন হ'ব আৰু যেহেতু বিফেক দলে চৰকাৰ গঠন কৰাটো খাটাং সেইকাৰণে আমি কৰ্মীসকলক জনাই দিছোঁ যে আমি सरकार बनोৱাৰ পিছত কি কাম কৰিম এইবিলাক কথাই আমি জনাই কৰ্মীসকলক আৰু আমি প্ৰথম কামটো হ'ল মাটিৰ পাট্টা দিয়া জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিয়া হ'ব ইয়াৰ পিছত আমি বেছি টাৰ্গেট কৰিছোঁ ইয়াং যেটো ল'ৰা ছোৱালী 18ৰ পৰা আৰম্ভ কৰি 30-40 বছৰলৈকে যিবিলাক ইয়াং আছে ইহঁতে যেটো বহুতে MA পাছ BA পাছ BSc পাছ MSc পাছ হৈ পেলাইও আজিৰ দিনত বেকাৰ ঘৰত বহি আছে এই সকলক মানে যেটো আনএমপ্লয়েড যেটো সমস্যা সেইটো কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি ফৰ্মুলা ওলাই আছোঁ আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি বিপিএফ দলে ঘোষণা কৰিছে আৰু ডিসিশন লৈছে চৰকাৰ আহক চৰকাৰ অহাৰ লগে লগে আমি এই সকলক আত্মসহায়ক গোট বা গৰীব লেবাৰ কৰি পেলাই কাম কৰা মানুহ সিহঁতক আমি কেনেকৈ মানে সরকারিভাবে মানে কি বলি কয় সরকারিভাবে আমি সহায় কৰিব পাৰে তাৰ কাৰণে পলিচি লোৱা হৈছে এইটোকে আমি প্ৰচাৰ কৰি আছে প্ৰত্যেক মিটিঙত আৰু আজি ভেৰগাঁও আৰু খেৰাবাৰী এই দুটা সমষ্টিটো 100% বিফেৱে জিকিছে স্যার আপনার কারণে কোনো কথা কোৱা মানুহ নাই বুলি কৈ আছে এই অকলে পৰি গ'ল বুলি কৈছে আপুনি নাই এইবিলাক ইউজি ব্ৰহ্মৰ কথা যাম ইউজি ব্ৰহ্মৰ কথা বিশ্বাস কৰে মই কৈছি না আপনি যিমানে ভাল ঘৰ নবনাই কিয় এই কিবা একটা নহয় একটা কমপ্লেইন থাকিবই খালাৰত কমপ্লেইন কৰিব নহলে দৰ্জা খিৰিকীত কমপ্লেইন কৰিব আপনি গাড়ী কিনি পেলাই দিয়কচোন তাক ভাল গাড়ী যিমান দামী গাড়ী হওক কিনি পেলাই দিয়কচোন এই দৰ্জাটো এনেকুৱা হ'ব নালাগিছিল এইফালে হ'ব লাগিছিল বুলি ক'বহি স্যার পূর্বপুরে কৈছিল নির্বাচনত 4টা বছর মানে অধিকরণ সুইজারল্যান্ড বনাই দিম বিটিআর চুক্তি মই আজি কৈছি না আমাৰ কৰ্মী সকলক জনাই দিছোঁ চাওক আপোনালোকে আজি প্ৰমোদ বৰাই ছুইজাৰলেণ্ড বনাব কৈছিল একোই হোৱা নাই আমি ছুইজাৰলেণ্ডত আছি না BTCত আছে মই সুধিছিলোঁ ইহঁতে BTCত আছে বুলি কৈছে ছুইজাৰলেণ্ডত মই ঘূৰিবৰ কাৰণে পাঠাবকে কৈ আছোঁ চৰকাৰ আহক বেৰগাঁও সমষ্টিৰ পৰা 10জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা স্যার আপোনাক কৈ আছে হাজু হৈ থাক দিনটো আহি আছে আমি হিচাপ দিবলৈ গৈ আছিলোঁ কৈছে প্ৰমোদ বৰাই যাম বা বোকা দিল্লী নাগপুৰ কলাই আছে যাবা দিল্লী নাগপুৰ কলাই থাকক ক'ব এতিয়া বিজেপিয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপিয়ে অলৰেডি ঘোষণা হওক প্ৰমোদ বৰা আমিও অকলে খেলিম বুলি ক'ব চাওঁছে নাই দিল্লী নাগপুৰ কলাই আছে দিল্লী নাগপুৰ BTCতে নাথাকিব মানে এনেকুৱা ভয় খাই আছে এতিয়া মানে এইবাৰতো বিজেপি চৰকাৰ গঠন কৰিব ইউপিপিএল শেষ স্যার আপনি BTC চৰকাৰ থকা আপুনি বহুত মটৰ লাইসেন্স দিছিল বুলি কৈছিল কি এপিএল চৰকাৰে দিয়ে নেকি ইউপিপিএল চৰকাৰৰ দিনত বেছি মটৰ
দোকান দেখিছোঁ মই আমাৰ দিনত এনেকুৱা মদৰ দোকান আছিল প্ৰমোদ বড়ো কৈ আছিলে BPF-ৰ দিনত বড়ো অৱৰোধ সৃষ্টি হৈছে আৰু এইটো প্ৰমোদ বড়োই চব জন্ম অশান্তি দিয়া সৃষ্টি কৰি থকা প্ৰমোদ বুলি বড়োৰ চৰকাৰৰ দিনত এতিয়া দুটা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে আপুনি গম পাইছে আৰু প্ৰমোদ বড়োৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছোঁ আমি শুনি আছোঁ এইটো কিহৰ কাৰণে কৈছে প্ৰমোদ বড়োৰ কাৰণে প্ৰমোদ বড়োৱে যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই সেইকাৰণে আজি ex-NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে মই শুনিছোঁ ওৱান ভোট ওৱান চাকৰি কৈছিল ছাৰ মহিলাসকলক এইটোতো প্ৰমোদ বড়োৰ কথা এইবিলাক কথা 31 তাৰিখত শেষ 31 তাৰিখ মাৰ্চত শেষ কেইখন আসন পাব ছাৰ প্ৰমোদ বড়োই প্ৰমোদ বড়ো পালে একটা দুটা কামপা বৰকাৰী কি হালত আছে ছাৰ এতিয়া কি অৱস্থাত আছে এতিয়া এই অফিচিয়েলৰ পষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছোঁ কিছুমান পষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত সি এইবিলাক পষ্টটো ফিল আপ কৰিব পৰা নাই এই ভেকেঞ্চিটো সিহঁতকৈ দি দিছে আকৌ আহিলে ল'বলৈ ছাৰ বিজেপিৰ লগত মিত্ৰতা হ'ব নেকি ছাৰ কি বিজেপিৰ লগত মিত্ৰতা হ'ব নেকি BPF অকলে খেলিব বুলি অলৰেডি ঘোষণাই কৰিছে আমি BPF হিচাপে BJPও ইয়াৰ কি মিত্ৰতাৰ কথা আহে ছেপ্টেম্বৰত চৰকাৰ হ'ব ছাৰ আপোনাৰ ছেপ্টেম্বৰৰ 100% চৰকাৰ আৰু কোনো ফেক্টৰ নাই ইয়াত কোনো ক্ষেত্ৰত নাই আমাৰ নেক্সটত BJPৰ পজিশ্যনটো ভাল BPFটো 1 নম্বৰ নেক্সটত BJPৰ পজিশ্যনটো ভাল UPFL বুলি ক'লে একো নাই দেই থেংক ইউ ছাৰ